সুমিৰ সুমা বিশালৰ কি সোশ্যাল মিডিয়াত এতিয়া দুয়ো হিট হিট হোৱাৰে কথা যিটো সময়ত একাংশ 22 বছৰীয়া যুৱকে বাপেকৰ হোটেলত খাই আড্ডা দি ফুৰে সেইটো সময়তে 22 বছৰীয়া বিশালে কেইবাখনো বিলাসী গাড়ী লৈ ঘূৰে মন গলে ইখনৰ পিছত সিখন দেশ ভ্ৰমণ কৰে সুমিৰ কথা আৰু সুকিয়া পেছাত কোৰিওগ্ৰাফাৰ হলেও ডেষ্টিনেশ্যন বিয়া পাতিছে 18 লাখ টকীয়া মনীষ মালহোত্ৰাৰ লেহেংগা পিন্ধি পিয়াজৰ বাকলিৰ দৰে টকা উৰুৱাইছে কিন্তু এই সকলোবোৰ বিশাল ফুকনৰ আশীৰ্বাদতে হৈছে এতিয়াহে জুলুঙাৰ মেকুৰী ওলাইছে আনৰ টকাৰে ধনী হোৱা কোটিপতি বিশাল বৰ্তমান আৰক্ষীৰ জালত সুমি বৰা আৰক্ষীৰ ভয়ত পলাতক এতিয়া শুনক বিশালে ক'ত কেনেকৈ লগ পাইছিল সুমি বিশাল আৰু সুমিৰ আচল সম্পৰ্ক কি বিশালে সুমিৰ জৰিয়তে কেনেকৈ পেলাইছিল প্ৰবঞ্চনাৰ জাল এটা অনুষ্ঠানত সুমি বৰাৰে চিনাকি হৈছিল বিশাল ফুকনৰ বিলাসী গাড়ী লৈ অহা বিশালৰ সৈতে প্ৰথম চিনাকিতে সুমিৰ ঘনিষ্ঠতা বৃদ্ধি পাইছিল সুমিক বিশালে পাতি লৈ জ্যেষ্ঠ ভক্তি অৱশ্যে শেহতীয়াভাৱে আৰক্ষীৰ জেৰাত বিশালে স্বীকাৰ কৰিছে যে সুমিৰ সৈতে মোৰ সুসম্পৰ্ক গঢ় লৈ উঠিছিল আৰক্ষীয়ে এই বিষয়ে বহলাই নকলেও সামাজিক মাধ্যমত সুমি আৰু বিশালৰ সুসম্পৰ্কক লৈ নেটিজেনে বহু প্ৰশ্নৰ উদ্বেগ কৰিছে বহুতে ক'ব খোজে গভীৰ সুসম্পৰ্ক নহলে কোনোবাইতো পাতি লোৱা বায়েকৰ বিয়াত কোটি কোটি টকা খৰচ নকৰে আৰু সুমি বিশালৰ সেই সুসম্পৰ্ক এতিয়া বহুতৰে জীৱনলৈ অন্ধকাৰ নমাই আনিছে অভিযোগ অনুসৰি সুমি বৰাই বিশালক চিনাকি কৰাই দিছিল নামী দামী অভিনেতা অভিনেত্ৰী 60 দিনত 30% লাভ দিয়াৰ প্ৰলোভনেৰে নটাৰী এগ্ৰিমেণ্ট কৰি লৈছিল ধন অকল অভিনেতা অভিনেত্ৰীয়ে নহয় শ লোকৰ পৰা ট্ৰেডিঙৰ নামত ধন লৈ বিশাল হৈ পৰিছিল কোটি কোটি টকাৰ মালিক এতিয়া বিশাল ফুকন আৰক্ষীৰ জালত আৰক্ষীয়ে অব্যাহত ৰাখিছে মাৰাথন জেৰা জব্দ কৰিছে বিশালৰ ফোন 9টাকৈ বেংক একাউণ্ট